জামুগুৰি হাতত বন্যহস্তীয়ে ভাঙিলে বাসগৃহ কেঁচুৱাসহ চকীৰ তলত সোমাই প্ৰাণ ৰক্ষা পৰিয়ালৰ। শোণিতপুৰ জিলাৰ জামুগুৰি হাতৰ দীঘলী চাপৰিত বন্যহস্তীয়ে চলাইছে সন্ত্ৰাস। নিশাৰ ভাগত অহা 10-15জনীয়া হাতীৰ জাকে ভাঙিছে মানুহৰ বাসগৃহ, তহিলং কৰিছে খেতিপথাৰ। কালি নিশা দীঘলী চাপৰিৰ মুছলিমউদ্দিন আলী নামৰ লোকজনৰ বাসগৃহত বন্যহস্তী আক্ৰমণ কৰি বাসগৃহ ভাঙি পেলোৱাত পৰিয়ালটোৱে চকীৰ তলত সোমাই কোনোমতে প্ৰাণ ৰক্ষা কৰে। বন্যহস্তীৰ জাকটোৱে গাঁওখনৰ বহু লোকৰ খেতিপথাৰৰ খেতি খেচি গুলি তহিলং কৰাৰ লগতে তামোল গছ পৰ্যন্ত ভাঙি পেলায়। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। হাতীয়ে আমাক বহুত উৎপাত কৰি আছে। হাতীৰ কাৰণে খুব নোৱাৰো, খেতি পথাৰ কৰিব নোৱাৰো। খেতি পথাৰ যি কৰিছিলো অলপ চব মানে হাতীৰ কাৰণে ৰাখিব নোৱাৰো। এতিয়া মানে ধাৰ চাৰ কৰি খেতি পথাৰ কৰিছিলো, এতিয়া হাতীয়ে চব খাই দিলে। গতিকে থাকা ঘৰটো ভাঙি চাঙি শেষ কৰি দিলে। আমি পলাব নোৱাৰিলো, ঘৰৰ চাঙৰ তলত সোমাই আছিলো। পিছত ৰাইজে খুব গম পাই হাতী খেদিলে। খেদাৰ পিছতহে আমি ঘৰৰ পৰা ওলাবলৈ অলপ শক্তি পালো। তাৰপিছত আৰু এয়া ভাঙচুৰ কৰিলে। এতিয়া খাবলগীয়াই নাই, চলিবতো পৰা কৰিম। এইটো অলপ ৰাইজে অলপ চিন্তা ভাৱনা কৰি দিয়ক। ধান চান আছিলে, এতিয়া ধান চানো খাই শেষ কৰি দিলে। এতিয়া আপোনালোকে অলপ চাই চিন্তি কৰি দিয়ক। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, আছাম নিউজ।